নমস্কাৰ সকলোকে কি খবৰ আপোনালোকৰ আশা ৰাখিছো সকলোৱে ভালে আছে আমিও ভালে আছো আজি এটা ব্যতিক্ৰমী ভিডিঅ' লৈ আহিছো আপোনালোকে হয়তো যি সকলে মোৰ ৰেগুলাৰ ভিডিঅ' চাই তেওঁলোকে হয়তো নিশ্চয় গম পায় যে এইবাৰ পবিত্ৰ ৰাখী বন্ধনত মই আমাৰ অসমৰ দাদা এজন আৰু ইউপিৰ ভাইয়া এজন আৰু মহাৰাষ্ট্ৰৰ ভাইয়াক মই ৰাখী বান্ধিছিলো গিফ্ট পাম বুলি মই ৰাখী বন্ধা নাছিলো কিন্তু মৰমত দিছে বাৰু লগতো লাগিবই আসলতে আজি গিফ্টৰ ওপৰতেই মোৰ ভিডিঅ'টো হ'ল এই যে পিন্ধি আছো এইযোৰ গিফ্টে পোৱা আমাৰ পদুমী বাইদেউ আৰু মই পদুমী বাইদেউৰ হাজবেণ্ড মানে আমাৰ বৰুৱা দাদাক মই ৰাখী বান্ধিছিলো আমাৰ পদুমী বাইদেউ আৰু দাদাই দিয়া এই ড্ৰেছযোৰ মোৰ সঁচাকৈ বহুত ভাল লাগিছে নাজানো এই ড্ৰেছযোৰৰ মাজত কি খাচ আছে মোৰ মানে মানুহজনে এই ড্ৰেছযোৰ পিন্ধিলে বাৰে বাৰে তাৰিফ কৰি থাকে যে মোৰ এইযোৰ পিন্ধিলে মানে কিবা উজ্জ্বলতা অলপ বেছি বাঢ়ে সঁচাকৈ হয়নে নহয় বাৰু কমেণ্ট কৰি জনাবচোন নাজানো কি খাচ আছে মোৰ বাৰে বাৰে তাৰিফ কৰি থাকে যে বহুত ধুনীয়া লাগিছে মই দেখাই আছোঁ আমাৰ ইউপিৰ ভাইয়া শিৱম ভাইয়া তেখেতে আমাৰ ইয়াতে কেবি স্কুলত টিচাৰ হয় তেখেতৰ যিটো এজনীয়ে ভণ্টি তাই থাকে ইউপিত এতিয়া ইয়াত নাছিলে যিহেতু সেইকাৰণে মই ৰাখি বান্ধিছিলোঁ বহুত মৰমত দিছে যে এই কাপোৰযোৰ পেণ্ট সম্পূৰ্ণ চুৰ্ণিখন ভাল লাগিছেনে কেনেকুৱা লাগিছে জনাব দেই কি কালাৰ আপোনালোকে কমেণ্ট কৰি জনাবচোন আৰু আমাৰ মহাৰাষ্ট্ৰৰ অনিল মিছাল ভাইয়াই এইযোৰ দিছে কি ধুনীয়া লাগিছে ন কালাৰটো ধুনীয়া লাগিছেনে কমেণ্টত জনাবচোন অনিল ভাইয়াৰ এজনীয়ে ভণ্টি তাইও আছে মহাৰাষ্ট্ৰত তাৰপিছত যিহেতু যোৱাবাৰো কিবা কাৰণত উকা থাকি গ'ল ৰাখি তেখেতে কিবা কামত মানে ইয়াৰ পৰা বাহিৰত গ'ল তেনেকৈ ময়ো বন্ধা নহ'ল মোক বান্ধিব কৈছিলে বাৰু নাবান্ধিলোঁ এইবাৰ যিহেতু সুযোগ সুবিধা মিলিলে মই বান্ধিলোঁ আৰু ধুনীয়াকৈ গিফ্ট পালোঁ চুৰ্ণি আৰু এইখন চুৰিদাৰখন মোৰ কিন্তু বহুত ভাল লাগিছে দেই খুলিছোঁ দেই আৰু এটা আপোনালোকে জনাবচোন কেনেকুৱা লাগিছে এই কাপোৰযোৰ যি কি নহওক মোৰ উপহাৰকেইটা গোটেইকেইটা বহুত মানে ভাল লাগিছে বহুত এতিয়া উপহাৰৰ আচলতে দামী কম দামী বুলি কোনো কথা নাথাকে উপহাৰে হয় এটা সৰু বস্তুও উপহাৰ হয় তো উপহাৰৰ লগত এটা বেলেগ ধৰণৰ আৱেগ জড়িত হৈ থাকে আৰু সেই আৱেগখিনিয়ে বহুত ভাল লাগে বাৰু আপোনালোকৰ তথাপি মোৰ উপহাৰকেইটা কেনেকুৱা লাগিলে কমেণ্টত জনাবচোন আৰু যদি ভাল লাগে মোৰ ভিডিঅ'বোৰ চাই ৰেগুলাৰভাৱে চাবলৈ হ'লে মোৰ পেজখন বা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব দেই তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে মোৰ উপহাৰকেইটা দেখালোঁ বাৰু নেদেখাকৈ থাকিব নোৱাৰিলোঁ আপোনালোকৰ আগত দেখালোঁ তো আজিলৈ আহিছোঁ বাই বাই